জয় হিন্দ দোস্ত, স্বাগতম জানাইছোঁ মোৰ সোণৰ অসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল, আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ, কাৰণ অসম পুলিচৰ 5টাকৈ কমাণ্ডো বাহিনী গঠন কৰা হ'বলৈ গৈ আছে আৰু এইবিলাক পষ্টৰ বাবে আমাৰ অসমৰ সকলো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এপ্লাইমেণ্ট কৰিব পাৰিব। আৰু এই কমাণ্ডো বাহিনীৰ এপ্লাই কৰিবলৈ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব আৰু এজ লিমিটো কিমান লাগিব আৰু আপোনালোকৰ কোনটো জিলাত কিমানটা পোষ্ট আছে, চ' মই আপোনালোকক গোটেইখিনি কথা এইটো ভিডিঅ'ৰ যোগেদি ক'বলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অন কৰি দিব, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে। তো বন্ধুসকল, পলম নকৰি আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, যেহেতু আপোনালোকে গম পাইছে যে প্ৰায় 5টা নতুন কমাণ্ডো বাহিনী গঠন হ'বলৈ গৈ আছে আৰু তাৰ মাজত কোনটো ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট আছে আৰু কোনটো ডিপাৰ্টমেণ্টত কিমানটা পোষ্ট আছে, মই আপোনালোকক ফুল ডিটেইলছত ক'বলৈ চেষ্টা কৰিম। ইয়াতে দিয়া আছে আৰু অসমৰ কোন জিলাত কমাণ্ডো বেটেলিয়ন গঠন কৰা হ'ব। চ' ইয়াতে দিয়া আছে হাইলাকান্দি, কাৰ্বি আংলং, শিৱসাগৰ, বিশ্বনাথ আৰু তিনিচুকীয়া, এই 5টা জিলাত কমাণ্ডো বেটেলিয়ন গঠন কৰা হ'ব। চ' বন্ধুসকল, ইয়াতে প্ৰথমটো দিয়া আছে, আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিবলৈ পাইছে, ইয়াতে হাইলাকান্দি। আৰু হাইলাকান্দি ডিষ্ট্ৰিক্টৰ টোটাল পোষ্ট ইয়াতে দেখিবলৈ পাব যে 8টা পোষ্ট আছে। চ' ইয়াতে কোনটো ডিপাৰ্টমেণ্টত কিমানটা পোষ্ট আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। ইয়াতে দিয়া আছে 1 নম্বৰত কমাণ্ডো SP ৰেংকৰ কাৰণে 1টা পোষ্ট থাকিব আৰু ডেপুটি কমিশ্যনাৰৰ কাৰণে ইয়াতে SP ৰেংকৰ কাৰণে 3টা পোষ্ট দিয়া আছে। চ' বন্ধুসকল, আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিবলৈ পাইছে। আৰু 3 নম্বৰত ইয়াতে দিয়া আছে আসাম কমাণ্ডেণ্ট SP ৰেংকৰ কাৰণে ইয়াতে 7টা পোষ্ট দিয়া আছে। 4 নম্বৰত দিয়া আছে ইনস্পেক্টৰৰ কাৰণে 16টা পোষ্ট দিয়া আছে। 5 নম্বৰত ইয়াতে দিয়া আছে সাব ইনস্পেক্টৰৰ কাৰণে ইয়াতে 64টা পোষ্ট আছে। আৰু 6 নম্বৰত দিয়া আছে হাবিলদাৰৰ কাৰণে ইয়াতে 112টা পোষ্ট দিয়া আছে। এই টোটাল 480টা পোষ্ট ইয়াতে দিয়া আছে। অনলি অফিচাৰ ৰেংকৰ বাবে এইবিলাক পোষ্ট দিয়া আছে। চ' বন্ধুসকল, নেক্সট আৰু 8 নম্বৰত ইয়াত দিয়া আছে ফলোৱাৰ্ছৰ কাৰণে, ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। ইয়াতে কুকিঙৰ কাৰণে ইয়াতে 20টা পোষ্ট দিয়া আছে আৰু মাল্টি টেক্সটিং এণ্ড মেইনটেনেন্স ষ্টাফৰ কাৰণে 18টা পোষ্ট দিয়া আছে। ৱাটাৰ কেৰিয়াৰৰ বাবে ইয়াতে 18টা পোষ্ট দিয়া আছে। ডুবিৰ বাবে 8টা পোষ্ট দিয়া আছে আৰু ইয়াতে বাৰবাৰৰ কাৰণে 8টা পোষ্ট দিয়া আছে। টোটাল 72টা পোষ্ট দিয়া আছে। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গম পালে। আৰু তো বন্ধুসকল, এইবিলাক পোষ্টৰ বাবে আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো লাগিব। আপোনালোকৰ যিখিনি ফলোৱাৰ্ছৰ পদ আছে সেইখিনিৰ আপোনালোকৰ মিনিমাম 10 পাছ হ'ব লাগিব। আৰু আপোনালোকৰ অফিচিয়েল ৰেংকৰ যিখিনি পোষ্ট আছে, চ' এই পোষ্টৰ বাবে আপোনালোকৰ গ্ৰেজুৱেশ্যন বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এইবিলাক পোষ্টৰ বাবে এপ্লাইমেণ্ট কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকৰ বাবে এইবিলাক পোষ্টৰ বাবে এতিয়ালৈকে এপ্লাইমেণ্ট মুকলি কৰি দিয়া নাই, আপোনালোকে নিশ্চয় গম পাইছে। আৰু অতি সোনকালে এইবিলাক পোষ্টৰ বাবে এপ্লাইমেণ্ট কৰিবলৈ মুকলি কৰি দিব। চ' আপোনালোকে এইবিলাক পোষ্টৰ বাবে এপ্লাইমেণ্ট কৰিব। আৰু ইয়াতে দিয়া আছে APR ষ্টাফৰ কাৰণে ইয়াতে ইনস্পেক্টৰ, তাৰপিছত SI ৰেডিঅ' অপাৰেটৰ, SI টেকনিচিয়ান ইত্যাদি ধৰণৰ পোষ্ট মুকলি হ'ব। চ' বন্ধুসকল, আপোনালোকে এইবিলাক পোষ্টৰ বাবে এপ্লাইমেণ্ট কৰিব পাৰিব। আৰু এইবিলাক পোষ্টৰ বাবে টোটাল পোষ্ট আছে আপোনালোকৰ 800, অৰ্থাৎ 800টা পোষ্ট আছে। চ' এই 800টা পোষ্টৰ বাবে আপোনালোকে এপ্লাইমেণ্ট কৰিব পাৰিব। চ' বন্ধুসকল, অতি সোনকালে এপ্লাইমেণ্টটো আহি আছে, আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। আৰু আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ, কাৰণ অসম পুলিচৰ ডিপাৰ্টমেণ্টত যিকেইটা পোষ্ট আছিল, চ' গোটেইখিনি পোষ্টৰ বাবে ইণ্টাৰভিউ চলি আছে আৰু এটাৰ পাছত এটা কমপ্লিট কৰি আছে। চ' আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। তো বন্ধুসকল, আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক আৰু এইবিলাক পোষ্টৰ বাবে অতি সোনকালে আবেদন প্ৰক্ৰিয়া মুকলি কৰি দিব। তো বন্ধুসকল, আপোনালোকে এইবিলাক পোষ্টৰ বাবে সকলোৱে এপ্লাইমেণ্ট কৰিব পাৰিব। আৰু আজিৰ কাৰণে সৰু সুৰা ভিডিঅ'টো আপোনালোকলৈ এইখিনি আছিল। তো ভিডিঅ'টো কেনেকুৱা পালে, যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰিব। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বন্ধুসকল, আজিৰ কাৰণে ভিডিঅ'টো সৰু সুৰা এইখিনিতে সমাপ্ত কৰিছোঁ। জয় আই অসম।